ৰাইজ হাঁহ কুকুৰা ব্যৱসায় কৰক, চাওক কিমান হাঁহ, এনেকুৱা লোকেল হাঁহ লৈ আহক আপোনালোকে 100টামান আৰু পোহক। গঁৰালটো দেখুৱাই আছোঁ আপোনালোকক, পইচা একদম। যদি 50টা 60টা হাঁহ আনি আপোনালোকে পুহিব পাৰে, বহুত পইচা হ'ব। আৰু কি পুহিছে সেইটো দেখুৱাই আছোঁ, বলক। এই কুকুৰা পোৱালি দেখিছে, লোকেল কুকুৰা, এনেকৈ আপোনালোকে পুহিব পাৰিব যদি ব্যৱসায় কৰোঁ বুলি কয়। জেগা আছে বহুত, মস্তিকে আপোনালোকৰ জেগা যদি আছে পুহিব পাৰিব। দানা পানী চব ব্যৱস্থা আছে গাঁৱতে, যদি লাগে কণ্টেক্ট কৰিব পাৰিব। মোক কণ্টেক্ট কৰিলেও হ'ব, মই নম্বৰটো দি থ'ম। আৰু গঁৰালটো দেখুৱাইছোঁ বোলক, এনেকৈ ডাঙৰ হোৱাৰ পাছত ডাঙৰ কৰি দিব। পোৱালিবোৰ দেখিব নহয়, চব লোকেল পোৱালি। গঁৰালটো এই চাওক, এইদৰে আপোনালোকে ষ্টেপ বাই ষ্টেপ গঁৰাল বনাই ল'ব। তলত হাঁহ থ'ব পাৰিব, ওপৰতো হাঁহ থ'ব পাৰিব, কুকুৰা থ'ব পাৰিব। এনেকৈ বনাই লওক, মজা আৰু পইচা। আৰু দানা গুদামটো আপোনালোকক দেখুৱাম, দানা ক'ৰ পৰা ল'ব পাৰিব, পোৱালি ক'ৰ পৰা ল'ব পাৰিব। দানা পোৱালি আপোনাৰ এইটো চেতিয়া পল্ট্ৰি ফাৰ্ম, আপোনালোকে বেদবাৰী লেমৰ পৰা অকণমান আগলৈ আহিলে, মানে ডিমুফালে আহিলে ৰাইট চাইডে আপোনালোকে দেখি পাব। ইয়াত আপোনাৰ আজি কুকুৰা পোৱালি আহিছে, আপোনালোকে তাকে দেখুৱাওঁ কি ৰেট, কেনেকুৱা পোৱালি আহিছে আজি। পুৰা এভেইলেবল পোৱালি আহিছে, একদম ষ্টকত পুৰা আছে। হাঁহ পোৱালি যিখিনি লোকেল, সেইখিনি হৈ গ'ল আপোনাৰ সোণালী। এইখিনি সোণালীটো, এইখিনি আকৌ হাঁহ, এয়া আকৌ হাঁহ দেখিছে, এইখিনিও হাঁহ, এইফালে লোকেলখিনি আছে। আপোনালোকে আজি বৰ্তমান সেয়া কুকুৰা হাঁহত সুমিয়াই থকা হৈছে। সেইদৰে হাঁহো আহিছে, হাঁহ, লোকেল, কয়লাৰ, ব্ৰইলাৰ চব আহিছে আজি এভেইলেবল আহিছে। আপোনালোকে ইয়াতে ল'ব পাৰিব যদি লাগে আপোনালোকক ব্ৰইলাৰ, হাঁহ পোৱালি যদি ব্যৱসায় কৰোঁ বুলি ভাবে। আপোনালোকে 50টাও নিব পাৰিব, ইয়াৰ পৰা 50টাও নিব পাৰিব। আৰু দানা চানা লাগিলে চব বস্তু একে জেগাতে পালে ভাল হয়। ইয়াতে আপোনালোকে চব পাই যাব, দানাৰ পৰা পোৱালিৰ পৰা আদি কৰি চব। আৰু গাড়ী আপোনালোকে ডেলিভাৰী দিয়ে নে নিদিয়ে সেইটো খালি ইমান এটা নাজানো। আপোনালোকে এবাৰ আহি কণ্টেক্ট কৰি কিনে বা ফোনৰ যোগেও কথা পাতি কিনে আপোনালোকে সুধিব পাৰে। শিৱসাগৰত দিবও পাৰে ডেলিভাৰী, ইমান এটা গম নাপাওঁ, মই সোধা নাই। কিন্তু আপোনালোকে এবাৰ সুধি চাব, ফোন নম্বৰটো দি থ'ম। আৰু আপোনালোকে কণ্টেক্ট কৰি যদি দানা পোৱালি লাগে লৈ যাব পাৰিব। 50টা পুহোঁ বুলি ক'লে 50টাও পাৰিব, 100টাও পাওঁ বুলি কয় পুহিব পাৰিব। ৰেটবোৰ আপোনালোকে উঠা নমা হৈ থাকে, খালি ৰেটটো আপোনাক নকওঁ। ৰেটটো আপোনালোকে সুধি ল'লেহে গম পাব। ৰেটটো কেতিয়াবা ওপৰলৈ আহে, কেতিয়াবা তললৈ আহে, কেতিয়াবা কমি যায়, মানে ওপৰলৈ হৈ থাকে ৰেটটো। আৰু দানা চানা চব ৰাখিবলৈ বোলে আপোনালোকে পাই যাব ব্যৱসায় কৰোঁ বুলি ক'লে। আৰু আমাৰ ইয়াত কটা ব্ৰইলাৰো পাই যাব। আমাৰ যোন এডোখৰত জেগা এডোখৰ আছে, আপোনালোকে দেখুৱাই আছিলোঁ। আৰু আমি ড্ৰেছিং কৰি ব্ৰইলাৰো বিকোঁ, আপোনালোকে ইয়াতে পাই যাব। এয়া আমাৰ কুকুৰা ফাৰ্মটো, ছাগলী তাগলী চব থাকে ইয়াত। হাঁহো আছে, ব্ৰইলাৰ। আপোনালোকক যদি হ'লচেলত ব্ৰইলাৰ লাগে কণ্টেক্ট কৰিব পাৰিব। দানা পোৱালি গুদামটোতো আছেই, ইয়াত হাঁহো আছে। ছাগলীজনী কিমান ধুনীয়া, চাওক ছাগলীও দানা খাই তিয়াৰি হৈ আছে একেবাৰে। এয়া ব্ৰইলাৰ, দানা খুৱাবলৈ এনেকৈ বনাই থোৱা আছে। দানা পোৱালি হাঁহ লাগিলে কণ্টেক্ট কৰিব পাৰিব। আমাৰ এইটো ড্ৰেছিং কৰা জেগাটো। 4টা 5টাকৈ সোমাব পাৰি। টিপটপ চফা হৈ গৈছে। ব্ৰইলাৰ চলাই লাগিলে কণ্টেক্ট কৰিব পাৰিব আমাক। ধুনীয়া ব্ৰইলাৰ আছে, দেখা পাইছে আপোনালোকে। এইফালেও হৈ আছে একদম ধুনীয়া ড্ৰেছিং।